ৰাতিপুৱাই আহি পাইছোঁ পাঞ্জাৱত আৰু এতিয়া ভাবিছোঁ পাঞ্জাৱৰ জেগাবিলাক ফুৰোঁ আৰু ৰাতি কালি ভিডিঅ' কৰা নহ'ল, বাছত আহিছিলোঁ। আপোনালোকক যিখিনি পাৰোঁ দেখুৱাইছোঁ। এতিয়া ফুল ৰেডি, গল্ডেন টেম্পল যাম, বাঘা বৰ্ডাৰ যাম আৰু কিবা দুৰ্গা মন্দিৰ আছে তাত যাম। এখন ইয়াৰ টেম্পু বুক কৰি লৈছোঁ, মানে 10জন মানুহ বহিব পৰা। আৰু এতিয়া ৰেডি হৈ ল'লোঁ, আপোনালোকে ভিডিঅ'টো চাব। এতিয়া আছোঁ মই পঞ্জাৱত, আপোনালোকক ক'লে ড্ৰেছ চাই লাগিছিলে পঞ্জাৱী যেন। আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঞ্জাৱ আহিয়ে ফাৰ্ষ্ট আমাৰ দৰ্শন হৈছে দুৰ্গা মন্দিৰত। গল্ডেন টেম্পল অলপ দেৰিকৈ যাম, ফাৰ্ষ্ট দুৰ্গা মন্দিৰটো চাই লওক। ব'লক আপোনালোককো দেখুৱাই আছোঁ। এতিয়া গৈ আছোঁ দুৰ্গা মন্দিৰৰ ভিতৰলৈকে। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে, ক্লিপ নকৰিব। আজি আপোনালোকক দেখুৱাই আছোঁ পাঞ্জাৱ, মোৰ লগতে আপোনালোককো লৈ যাম বুলি ভাবিছোঁ। দুৰ্গা মন্দিৰৰ পৰা ওলালোঁ, এইবাৰ যাম গল্ডেন টেম্পলত। ব'লক আমি গল্ডেন টেম্পলত গৈ আপোনালোকক লগ পাই আছোঁ। নামিলোঁ আৰু এতিয়া অলপ খোজকাঢ়িব লাগিব। গৈ আছোঁ, গোটেই ঘৰৰ মানুহ আৰু মই এনেকৈ পিছে পিছে। ব'লক আপোনালোকক দেখুৱাই আছোঁ গল্ডেন টেম্পল। বহুত ভিৰ, মন্দিৰত সোমাম এতিয়া। মই দেখুৱাই আছোঁ আপোনালোকক, মন্দিৰৰ ওচৰলৈ গৈ আছোঁ। দূৰৰ পৰা দেখিছোঁ কিন্তু ওচৰলৈ যাই পোৱা নাই, এতিয়াও যাই পাম। এতিয়া খোজকাঢ়ি গৈ আছোঁ, গৈ পালে আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাম। অমৃতসৰত থকা গল্ডেন টেম্পল অকল শিখ মানুহৰ কাৰণেই নহয়, সকলো ধৰ্মৰ মানুহৰ কাৰণে তীৰ্থস্থান। আৰু গল্ডেন টেম্পল বনাইছিল আপোনাৰ 1581 চনত আৰম্ভ হৈছিল আৰু সমাপ্ত হৈছিল 1604 চনত। প্ৰায় 400 বছৰ পুৰণা গুৰুদুৱাৰৰ নক্সা গুৰু অৰ্জুন দেৱে তৈয়াৰ কৰিছিল। গল্ডেন টেম্পল বহুতবাৰ নষ্ট কৰিছিল যদিও বহুতবাৰ আক্ৰমণ হৈছিল গল্ডেন টেম্পলত। আৰু লাষ্টবাৰ আক্ৰমণ কৰিছিল আকবৰ হামলাবাৰে। আৰু তাৰ পিছত নতুনকৈ তেতিয়াৰ মহাৰাজ আছিলে ৰণবীৰ সিঙে আকৌ নতুনকৈ সোণাৰে তৈয়াৰ কৰিছিল। প্ৰথমতে তামেৰে বনাই তাৰ ওপৰত সোণ দিছিল আৰু প্ৰায় 700 কিলোগ্ৰাম সোণ আনুমানিক ধৰা হৈছে আৰু বহুত বেছি ধুনীয়াকৈ বনাইছে। আৰু ইয়াত মানুহে আপোনাৰ মূল দুৱাৰ 4খন, পূব পশ্চিম উত্তৰ দক্ষিণ সকলো ফালৰ পৰা মানুহ আহিব পাৰে। আৰু ইয়াত লংগাৰটো বহুত ডাঙৰ, বেছি ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ লংগাৰ আছে ইয়াত। কিন্তু আমি আজি ইয়াত নোসোমাওঁ, পিছত সোমাম, মানে নেক্সট ডে আমি সোমাম। আজি আমি ইয়াত মন্দিৰে দৰ্শন কৰিম। বলক গুৰুদ্বাৰৰ লাইন কিমান হৈছে আমি চাই লওঁ এতিয়া বৰ্তমান। আৰু সঁচাকৈ ইয়াত শিখ মানুহৰ কাৰণে সকলো মানুহে ইয়াত আহিব খোজে। আৰু ইয়াত কথা আছে কি, ইয়াৰ যদি পানীত গা ধুৱে তেতিয়াহ'লে সকলো আপোনাৰ সেয়া কাটা যায় বুলি কয় আৰু পাপ পুণ্য হয় বুলি কয়, পাপ কাটা যায়। আৰু ইয়াত সকলোকে গা ধোৱা দেখিছোঁ, কিন্তু আমি তেনেকৈ গা ধোৱা জগাৰ লৈ যোৱা নাছিলোঁ। আৰু সঁচাকৈ খুবেই ভাল লাগিছে, এনেকুৱা এটা মন্দিৰত আজি উপস্থিত আছোঁ আমি। আৰু দেখিবলৈ খুবেই বেছি ধুনীয়া আৰু ইমান বেছি চাফ চিকুণ আৰু বহুত বেছি সন্মান কৰে ইয়াত মহিলাক। আৰু ইয়াত একেবাৰে মানে মূৰৰ পল্লুখন পৰিব নিদিয়ে আৰু এইটোৰ ওপৰত বহুত গুৰুত্ব দিয়া হয়। আৰু সকলো মানুহৰেই মানে আপোনাৰ ইয়াত দৰ্শন কৰি ৰাতি থকাটোও ফ্ৰী আছে, ফ্ৰী ষ্টে কৰিব পাৰে যদি ইয়াত কৰিব খোজে। আৰু খোৱা লোৱাটো ফ্ৰী, একেবাৰে ৰাতি 10টালৈকে দি থাকিব। আৰু আপোনাৰ ৰাতিপুৱা 3টা বজাৰ পৰা দিয়ে, মাজত খালি অলপ টাইম বন্ধ কৰিলেও আপোনাৰ সেইখিনি সময়টো লাগিবই বন্ধ চাফ চিকুণৰ কাৰণে। আৰু বাকী ইয়াত দিন ৰাতি সমানে মানুহ হয় আৰু খুবেই বেছি ধুনীয়া। ইয়াত আপুনি পানী খাবৰ কাৰণে ষ্টিলৰ বাতিত ধুনীয়াকৈ দিছে। আপুনি পানী খোৱাৰ পিছত বাতিটো আৰু ধুনীয়াকৈ চাৰ্ফেৰে ধুইছে, বহুত বেছি চাফ চিকুণ আৰু খুবেই বেছি ভাল লাগিছে। কিন্তু আজি লাইন বহুত আৰু সেয়া লাইন পাতি আমি মন্দিৰ দৰ্শন কৰিম। যিহেতু ইমান দূৰৰ পৰা আহিছোঁ, মন্দিৰ দৰ্শন কৰিহে যাম। ব'লক এতিয়া ভিতৰলৈ সোমাওঁ। লাইনটো কিমান বা লাইনত থাকিব লাগে, এতিয়া প্ৰায় 9:30মান বাজিছে আৰু আমি লাইনত বহুত দেৰি থাকিব লাগিব কাৰণ বহুত পিছত পৰিছোঁ। আৰু লাইন পাতি এয়া আহি পাই গ'লোঁ মন্দিৰৰ মূল গেটখন। আৰু এতিয়া আমি ভিতৰলৈ যাম। ভিতৰত যিহেতু কেমেৰা কৰিব নোৱাৰি, এতিয়া বাহিৰত লাইন পাতি থাকোঁতে অলপমান ক্লিপ ৰাখি আপোনালোকক দেখুৱাই দিছোঁ। বহুত দেৰি হ'ল আমি লাইন পাতা, এতিয়া প্ৰায় 12:30মান বাজিলে। আৰু ফাইনেলি মন্দিৰ দৰ্শন কৰি ওলাই আহিলোঁ। ওলাই অহাৰ সময়ত মই কেমেৰাটো অন কৰি থৈছোঁ। কিমান যে মানুহ, এতিয়া হাজবেণ্ড আৰু ছোৱালীক বিচাৰিব লাগিব কাৰণ মহিলাৰ লাইন বেলেগ আৰু পুৰুষৰ লাইন বেলেগ। মই যিহেতু বেলেগ লাইনত থাকিলোঁ, সিহঁত হেৰাই গ'ল মোৰ পৰা। এতিয়া ফোন কৰি সিহঁতক লগ কৰিব লাগিব। আৰু ধুনীয়াকৈ মন্দিৰৰ পৰা বাহিৰত ওলাই যাওঁ। ওলাই ইয়াত প্ৰসাদ, মানে আজিতো লংগৰত খোৱা নহ'ব আৰু ইয়াতে কিবা এটা প্ৰসাদ দি আছে বাহিৰত, সেইটো খাই লওঁ। সেইটো খাই লৈ ছোৱালী আৰু হাজবেণ্ডক লগ কৰিম। চাইছেনে ইমানবোৰ মানুহ, বহুত বেছি লাইন পাতিলোঁ আমি, একেবাৰে লাইন পাতি ভাগৰি গৈছোঁ। আৰু বলক এতিয়া বাহিৰলৈ ওলাই যাওঁ। পাতিলে মন্দিৰৰ প্ৰসাদ আৰু এতিয়া ওলাই আহিলোঁ বাহিৰত।
10টাৰ পৰা লাইন পাতিলোঁ, এতিয়া বাজিল 2:30। এতিয়া আমাৰ দৰ্শন হৈ গ'ল গুৰুদ্বাৰাত আৰু এতিয়া আমি ওলাই গৈ আছোঁ বাঘা বৰ্ডাৰত। বলক এতিয়া আপোনালোকক বাঘা বৰ্ডাৰ লৈ যাম। বহুত মানুহ, বহুত বেছি মানুহ, যোনফালে চাই আপুনি মানুহ মানুহ মানুহ, কিমান যে মানুহ সঁচাকৈ দেই। মাতাজী মন্দিৰ গৈছোঁ, তাতো বহুত মানুহ দেখিছোঁ আৰু ইয়াত আহিও ইমান বেছি মানুহ দেখিছোঁ নহয়, বহুত বেছি মানুহ। আৰু আমি বাঘা বৰ্ডাৰ আহি পাই গ'লোঁ। বাঘা বৰ্ডাৰৰ নাম চাগে আপোনালোকে শুনিছেই, এয়া হৈছে পাকিস্তান আৰু ইণ্ডিয়াৰ বৰ্ডাৰ। বাঘা বৰ্ডাৰৰ চেৰেমনি সন্ধিয়া 4:30 পৰা আৰম্ভ হয়। ইয়াত বহুত পৰ্যটক হয়, সদায় দেশী বিদেশী পৰ্যটক বহুত হয় আৰু ইয়াত মোবাইল ফোনৰ নেটৱৰ্ক নাপায়, সেইবাবে মোবাইল ফোনটো লগত লৈ যাব দিয়ে, কিন্তু বেগ আৰু আপোনাৰ যদি কিবা লাগেজ আছে তাৰ ভিতৰত সোমাই লৈ যাব নিদিয়ে। আৰু ধৰক চাৰ্জাৰ এনেকুৱা কিবা যদি বেলেগ নথি পত্ৰ বস্তু আছে তাত লৈ যাব নিদিয়ে, আপোনাক ছিংগল মানুহটো যাব দিব। আৰু যদি আপোনালোকে ইয়ালৈ যায় প্ৰায় 1-1.5 ঘণ্টা আগতে যাব, তেতিয়া ছিটটো পাব। আৰু আমি সোমাই দেখিলোঁ ইমান বেছি মানুহ আছিল আৰু পূৰা ছিট বুকিং হৈ গৈছিলে, গোটেই একেবাৰে ছিট বুকিং হৈ গৈছিলে। তাৰ মাজতে এটা ছিট লৈ মই তাত বিচাৰি বহিলোঁ, কিন্তু ভালকৈ বহিব নোৱাৰিলোঁ কাৰণ গোটেই মানে ষ্টেডিয়ামটো ফুল হৈ গৈছিলে। আৰু এতিয়া প্ৰায় শ্ব' আৰম্ভ হ'ব, সেইবাবে পূৰা মানুহ একেবাৰে গেডাৰিং হৈ গৈছিলে আৰু আমিও যাই পোৱাত দেৰি হৈছিলে কাৰণ মন্দিৰৰ পৰা ওলাওঁতে দেৰি হ'ল সেইবাবে। আৰু বলক আজিৰ শ্ব'টো আপোনালোককো দেখুৱাওঁ, আপোনালোকে চাই গৈ থাকিব মোৰ লগতে। भारतीय सीमा को अभेद दीवार में परिवर्तित कर दिया है। इतिहास गवाह है कि बीएसएफ के जवानों ने चून करने में सदैव सफलता प्राप्त की। कश्मीर की बर्फीली एवं निष्ठुर सरहद से राजस्थान अब आप सभी दर्शकों के बीच बीएसएफ का थीम सॉन्ग बनने जा रहा है। अपने अपने राष्ट्रीय ध्वज को ससम्मान उतारते हैं और आज की स्टेट का नेतृत्व कर रहे हैं श्री गोविंद शर्मा, असिस्टेंट कमांडेंट, और उनके साथ हैं सब इंस्पेक्टर विजय सिंह। हमें ध्यान दें, आज की स्टेट में ध्वज कमांडर हैं मुख्य आरक्षक पवन कुमार।
आनंद उठाएं। दर्शक भारत माता की हिंदुस्तान एवं वंदे मातरम के अतिरिक्त किसी भी अन्य कार्यक्रम को न करें। साथ ही जब तक रिट्रीट सेरेमनी में समाप्त न हो सभी दर्शक अपने अपने स्थान पर बैठे रहें। परेड समाप्ति के पश्चात ही अपने स्थान को छोड़े और स्टेडियम से बाहर निकलने के लिए स्टेडियम के मुख्य द्वार, सूर्यदेव के द्वार और स्टेडियम में बने एग्जिट वे का प्रयोग करें। एक बार दोबारा सुने, जब तक रिट्रीट सेरेमनी परेड समाप्त न हो सभी दर्शक अपने अपने स्थान पर बैठे रहें। धन्यवाद। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এটা লাইক আৰু এটা কমেণ্ট কৰিবই বাই বাই